নমস্কাৰ, হাই হেল্ল' বন্ধু বান্ধৱীসকল। আমি এতিয়া আজি এডুকেশ্যন তথা শিক্ষা যোনটো ছাবজেক্ট সেইটোৰ হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিকৰ কিছুমান আমি কমন কুৱেশ্যন চাম। ইয়াত যোনবিলাক আহিবলৈ সম্ভাৱনা আছে মানে সেইবোৰ আমি চাম। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা আমি চাম। চ' তোমালোকে ভালদৰে চাবা আৰু কুৱেশ্যনবোৰ তোমালোকে চাই যাবা যোনবোৰ ইয়াত কমন থাকে মানে আহি যাব পাৰে, কাৰণ এডুকেশ্যনৰ কমন অহা চান্সেছ বহুত। চ' তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু তোমালোকে মানে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বও পাৰা আৰু তোমালোকে চাবা। চ' প্ৰথমে তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু বন্ধু যিসকলে তোমাৰ SSC মানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছে এডুকেশ্যনৰ, চ' তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ' লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। প্ৰথমে আমি মই স্ক্ৰল কৰি যাম, তোমালোকে এই কুৱেশ্যনবোৰ স্ক্ৰীনশ্বট মাৰি ল'বা বা ৰখাই পেলাই লিখি ল'বা আৰু কুৱেশ্যনবোৰ ভালকৈ চাই ল'বা। চাই পেলাই এনচাৰবোৰ তোমালোকে কৰি ল'বা। ইংলিছতো আছে, আছামিছতো আছে। ইংলিছ মিডিয়াম আছামিছ মিডিয়াম দুটাৰ বাবে প্ৰযোজ্য হ'ব দুটাই। চাই ল'বা কুৱেশ্যনবোৰ। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা বা ভিডিঅ'টো ৰখাই ল'ব পাৰা। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পৰা, ভিডিঅ'টো ৰখাই নিজৰ বহীত লিখি ল'ব পাৰা কুৱেশ্যনবোৰ। চাই যাবা, ইম্পৰ্টেণ্ট হয়, নিশ্চয় আহি যাব পোৱাৰ সম্ভাৱনা অধিক, কমন হয় এইবোৰ। প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ কমন হয়, তোমালোকে চাই ল'ব পাৰা। অহা সম্ভাৱনা অধিক, আহি গ'লে যাতে তোমালোকে এতিয়া এটেম্প কৰিব পাৰা কুৱেশ্যনবোৰ, যাতে তোমালোকৰ কোনো কুৱেশ্যন তোমালোকৰ মানে নকৰাকৈ নাথাকা। চ' তোমালোকে এইবোৰ নোট কৰি ল'বা বা স্ক্ৰীনশ্বট মাৰি তোমালোকে ৰাখি পেলাই তোমালোকে কৰিব পাৰা। কিন্তু তোমালোকে স্কিপ নকৰিবা, শেষলৈকে চাবা। ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। প্ৰত্যেকটো কুৱেশ্যনেই ইম্পৰ্টেণ্ট হয়। তোমালোকে কুৱেশ্যনবোৰ তোমালোকে ভালদৰে চাই লোৱা, লিখি লোৱা বহীত বা স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যিসকলে তোমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছে এডুকেশ্যন ছাবজেক্টৰ, তুমি তেওঁলৈ এইটো শ্বেয়াৰ কৰি দিয়া। কুৱেশ্যনবোৰ মিছ নকৰিবা, প্ৰতিটো কুৱেশ্যনে তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু শুদ্ধকৈ কৰি ল'বা। চাই যাবা, প্ৰত্যেকটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়। যথেষ্ট সময় আছে পঢ়িবলৈ, এতিয়া সময় আছে তোমালোকৰ ওচৰত। প্ৰত্যেকটো ইয়েৰৰে কুৱেশ্যন পেপাৰ, প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ তোমালোকে চাবা, কাৰণ প্ৰত্যেকটো ইয়েৰৰ কুৱেশ্যন পেপাৰ বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে কুৱেশ্যনবোৰ মিছ নকৰিবা। স্ক্ৰীনশ্বট মাৰি লোৱা, নতুবা তোমালোকে ভিডিঅ'টো ৰখাই ষ্টপ কৰি তোমালোকে বহীত লিখি লোৱা। এইটো মূল্যবোধ শিক্ষা বুলিলে তুমি কি বুজায়? বৰ্তমান সামাজিক পৰিস্থিতি মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা। এইটো এটা ইম্পৰ্টেণ্ট হয়। মহিলা সবলীকৰণ বুলিলে কি বুজায়? মহিলা সবলীকৰণ শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা। বৰ্তমান মহিলা সবলীকৰণৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণৰ আঁচনি দি আছে। চ' তোমালোকে এইটো ইম্পৰ্টেণ্ট বুলি ভাবা আৰু তোমালোকে এইটো চাই যাবা। যদি যোৱা বছৰত অহা নাই, এইটো অহা সম্ভাৱনা অধিক। আৰু মেথছবোৰ চাই যাবা। নাম্বাৰবোৰ বেলেগ থাকিব পাৰে, কিন্তু অংকবোৰ একেধৰণৰে আহিব।
মাধ্যম কাক বোলে এইবোৰ চাই যাবা। চ' ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। তোমালোকে কমনবোৰ তোমালোকে প্ৰায় গুৰুত্ব সহকাৰে ল'বা আৰু ভালদৰে চাই যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিবা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা নিজৰ বন্ধু বান্ধৱীসকল বা ছাত্ৰ ছাত্ৰীসকলে যিবোৰে তোমালোকৰ পৰিয়াল কোনোবাই SS হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষা ছাবজেক্ট অৰ্থাৎ এডুকেশ্যন ছাবজেক্টটোৰ এক্সাম দিব আগন্তুক সময়ত তেওঁলৈ শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ। ভাল হ'লে পৰীক্ষা দিবা। অল দ্য বেষ্ট অল। Thank you for watching.